শুভ দুপৰীয়া বন্ধু বান্ধৱীসকল, আপোনালোক আটাইকে দুপৰীয়াৰ শুভ কামনা জনালোঁ। বন্ধু বান্ধৱীসকল, মই পুনৰ সৰাফুলৰ নতুন এটি অংশ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। সৰাফুলৰ আজিৰ নতুন অংশটিৰ নাম হ'ল পাহৰিবলৈ সহায় লৈ পাইছেনে? শ্ৰদ্ধাৰ বন্ধু বান্ধৱীসকল, আহকচোন সৰাফুলৰ আজিৰ এই নতুন অংশটিলে আমি একেলগে আগবাঢ়ো আৰু অনুভৱ কৰোঁ সৰাফুলৰ অনুভূতিবোৰক। পাহৰিবলৈ সহায় লৈ পাইছেনে? কেতিয়াবা কাৰোবাক পাহৰিবলৈ আন কাৰোবাৰ সহায় লৈ পাইছেনে? এই ধৰক বহুদিনীয়া পুৰণি অভ্যাস এটা হঠাতে এৰিব লগা হ'ল। এই ধৰক বহুদিনীয়া ভাল লগা সুৰ এটা আধাতেই শেষ হৈ গ'ল। চৌপাশৰ পৃথিৱীখন যেন আপোনাৰ বাবে ধুঁৱলি কুঁৱলী হৈ পৰিছে, যেন ৰৈ গৈছে আপোনাৰ দৈনন্দিন জীৱনটো। সময় বেৰঙী সপোন, যাযাবৰী আৰু বাস্তৱে নিষ্ঠুৰভাৱে ঠেকেচি আছে জীৱনটোক। তেনেকুৱা সময়ত আপুনি কি কৰে? নৈত পৰিব খোজা মানুহে খেৰকুটাটোকো সাৱটি ধৰাৰ দৰেই আপুনিও ধৰিছে নেকি কাৰোবাৰ হাত? সেই কোনোবাজনেও আৱৰি ৰাখিছে চাগে আপোনাক। আপোনাৰ সিঁচৰতি হৈ থকা জীৱনটো যেন টুকুৰা টুকুৰকৈ পুতলে। আপোনাৰ বেচিজিল সময়বোৰ যেন তেওঁ আটোম টোকাৰিকৈ সজালে। লাহে লাহে আপুনি হাঁহিবলৈ লয়। আপোনাৰ কলা বগা জীৱনৰ কেনভাছখনত সেই বিশেষজনে আকৌ ৰামধেনুৰ ৰং সিঁচি দিয়ে। এসময়ত আপুনি সম্পূৰ্ণ আগৰ দৰে হৈ পৰে। হৈছেনে এনেকুৱা? একো নাই, আমি মানুহহে। ইজনে সিজনৰ সহায় লৈ জীয়াই থকাত একো ভুল নাই। কিন্তু তাৰ পাছত হেৰাই যোৱা জীৱনটো আগৰ ৰূপত ঘূৰাই পোৱাৰ পাছত আপুনি কি কৰিছে? সময়বোৰ ভাল হ'ল বুলি আগৰ দৰে আগবাঢ়ি গুচি গৈছে। সেইজনৰ খবৰ ৰাখিছেনে, যিয়ে আপোনাক আপোনাৰ হেৰুৱা জীৱনটো ঘূৰাই দিলে? বেছিভাগেই নাৰাখে। আচলতে আমি মানুহবোৰেই এনেকুৱা। সেই নৈত পৰিবলৈ ধৰোঁতে খেৰকুটাডালক যে ধৰোঁ, তাৰ পাছত তাক তাতেই এৰোঁ। কিন্তু আৱেগবোৰতো খেৰকুটা নহয়। আপোনাৰ জীৱনটো চিজিল লগোৱাজনে নিজে কিদৰে আছে সেইটো চোৱাৰ দায়িত্ব জানো আপোনাৰ নহয়? যিয়ে আপোনাক ভালে ৰাখিছিল, তেওঁ ভালে ৰখাৰ দায়িত্বও জানো আপোনাৰ নহয়? শুনক, জীৱনত যিয়েই নকৰে কিয়, অকলশৰীয়া সময়ত লগ দিয়াজনক কেতিয়াও অৱহেলা নকৰিব। যিয়ে আপোনাক হাঁহিবোৰ ঘূৰাই দিলে, তেওঁৰ চকুলোৰ কাৰণ কোনোদিন নহ'ব। হয়তো তেওঁ মুখেৰে একো নক'ব পাৰে কোনোদিন,
কিন্তু আপুনি তেওঁৰ কাষত থাকক, কাৰণ আপুনিতো আগৰ দৰে হৈ পৰিল। কিন্তু আপোনাক চম্ভালি থাকি তেওঁ কিজানি নিজক হেৰুৱাই পেলালে। চাকিৰ পোহৰখিনিতো সকলোৱে দেখে, কিন্তু চাকিৰ তলৰ এন্ধাৰখিনি কোনোবাই চাই জানো? এই পৃথিৱীত কোনেও নাভাবে কাৰো কথা। তাৰ মাজতে যদি কোনোবাই আপোনাৰ কাৰণে অলপ হ'লেও সময় উলিয়াইছে, সঁচাকৈ কৈছোঁ, তেওঁক অৱজ্ঞা নকৰিব কেতিয়াও। বেছি নহয়, মাত্ৰ ইমানলৈকে কাষত থাকক যাতে কোনোবা এদিন ভালনে খবৰ বুলি সুধিব লগাৰ দৰে সময় নাহে। এন্ধাৰ দেখি এসময়ত আঁতৰি যোৱা মুখবোৰক লৈ ইমান ব্যস্ত নহ'ব যে এন্ধাৰত আপোনাৰ কাষত থকা পোহৰ কণো হেৰাই যায়। কাৰণ সময় ঘূৰিবলৈ বৰ বেছি সময় নালাগে। ভালে থাকক আৰু আপোনাক ভালে ৰখা জনকো ভালে ৰাখক। ধন্যবাদ।